নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম। আজি ডিমৰ দম আছে ন? ডিমৰ দম বনাম। ডিম 5টা বইল কৰিম। আৰু ডিমে আলু এতিয়া বইল কৰি লৈছে মানে। এয়া দিছোঁ ডিম, তাৰপৰা আলু দিম এতিয়া ৰ'বা। আলু এই ডিম সিজাওঁতে যদি নিমখ অকণ দি দিয়ে ন, বাকলিটো গুচাবলৈ ভাল হয়, তেতিয়া লাগি নধৰে। এতিয়া ইয়াৰ কাৰণে কি কি লৈছে? এয়া মছলা চোৱা, এয়া জলকীয়া গুড়ি লৈছোঁ, তাৰপৰা এইকণ তোমাৰ সেই গৰম মছলা, আৰু এইকণ ধনিয়া, আৰু এইকণ আমি ঘৰত বনোৱা মানে মিক্সকৈ দালচেনি চব মিক্সকৈ আছে। এইকণ দালচেনি ওলাইছে। তাৰপৰা এইটো পিঁয়াজ, পিঁয়াজটো মিহিকৈ কুটিম, মিহিকৈ কুটি নহৰু কেইটা কুটি মিক্সিত পিচি ল'ম। এয়া নহৰু, তাৰপৰা এইটো তেজপাত দিম, এয়া জালুক এখন, তাৰপৰা এইকেইটা কাজু বাদাম, এই কাজু বাদামে এই গাখীৰে এয়া ক্ৰীমে একেলগে মিলাই এটা পেষ্ট এটা বনাই ল'ম। তাৰপিছত এইফালে হেৰিয়ে কি বুলি কয়, এই পিঁয়াজে নহৰুৱে এটা পেষ্ট বনাই ল'ম। এতিয়া আমি পিঁয়াজটো সৰু সৰুকৈ কাটি ল'ম, তাৰপিছত পেষ্ট এয়া পিছা হৈ গ'ল। ক্ৰীম, গাখীৰ আৰু গাখীৰৰ সৰ। আপোনালোকে দৈ গাখীৰ ল'লেও ল'ব পাৰে, দৈ গাখীৰো ধুনীয়া হয়। আমাৰ ডিম বইল কৰি হৈ গ'ল দেই, পিঁয়াজ হৈ গ'ল দেই চেঁচা। এয়া হেৰি নিমখ দি ল'লে যে ধুনীয়াকৈ এৰ খাই বুলি কৈছিলোঁ, এয়া চাওক। আমি ডিমকেইটা এতিয়া ভাজিম দেই, একদম ধুনীয়াকৈ ৰঙাকৈ। হালধি নাই দিয়া, বগা হ'ব যে চব। এয়া আলুখিনিও অকণ ফ্ৰাই কৰি লোৱা হৈছে। পিঁয়াজ, আদা নহৰু পেষ্টখিনি দি দিয়া হৈছে। এইখিনি কিন্তু ৰঙাকৈ ভাজিব লাগিব ন? এইখিনি ৰঙাকৈ ভজা হৈ গ'ল চোন। এয়া একেলগে এয়া ভাগ কৰি থোৱা আছে। এয়া গুড়ি, জলকীয়া গুড়ি, গৰম মছলা, ধনিয়া গুড়ি, জিৰা গুড়ি, আৰু এইকেইটা জালুক। অকণমান মছলাখিনি ফ্ৰাই কৰি লোৱা হৈছে। এতিয়া ইয়াক ক্ৰীম আৰু গাখীৰখিনি যোনখিনি পেষ্ট বনাই থৈছিলোঁ কাজু দি, সেয়া দিয়া হৈছে। এতিয়া একদম কম জুইত ভাজিব লাগিব, অলপ সময় ভাজি থাকিব লাগিব। এতিয়া অকণমান আকৌ গাখীৰ দি দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে ইয়াত পানী অকণমানো দিব পাৰে। জোখমতে নিমখ দি দিছোঁ দেই। হয়, এতিয়া বেছি দেৰি নালাগে, অকণমান উতলিলে আৰু হৈ গ'ল। এয়া হৈ গ'ল আৰু এতিয়া আপুনি ধুনীয়াকৈ খাব পাৰে। এবাৰ খাই চাবচোন, বহুত ধুনীয়া লাগে। এতিয়া আপোনালোকে আমাৰ চেনেলটো অকণমান সহায় কৰিবচোন, ছাবস্ক্ৰাইব কৰি। বনাই খাই চাব, ভাল হ'লে কমেণ্ট কৰি জনাব। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।